আপোনালোকে এনেকৈ মাৰপিট নকৰিবচোন। এওঁলোক মানুহে এওঁলোকে যদি কিবা দোষ কৰিছে ইয়াৰ উচিত বিচাৰ হ'ব। এখন ৰাইজ হৈ এনেকৈ বান্ধি পেলাই মানুহক মাৰে নেকি? আৰু আপোনালোকে যদি এনেকৈ কোনোবাই কিবা কৰে নহয় ৰ'বচোন ৰ'ব ৰাইজসকল এনেকৈনো মাৰি আছে যে এনেকৈ এইটো কৰিলোঁ লৈ যাব মই আঁতৰাই দিম। শ্বুটিং চলি আছে দেখাই আছোঁ আপোনালোকৰ ৰাজু। ৰাজু তোকে সুধিছোঁ প্ৰথমতে মই চিনেমাখনৰ নামটো কি তাৰমানে মই আজিলৈকে নাজানো 7 দিনমানলৈ ঘূৰি পোৱা নামটো দিয়া হোৱা নাই এতিয়ালৈকে। নাই দিয়া নেকি? তেৰিকা শ্বুটিং চলি আছে নাম দিয়া হোৱা নাই। নাম মানে দিছে যদিও ডাইৰেক্টৰে প্ৰডিউচাৰে জানিব আৰু বাকী সিহঁতে নাজানে। তো মই আপোনালোকক দেখাইছোঁ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এখন অসমীয়া চলচ্চিত্ৰ শ্বুটিং চলি আছে ইয়াত। আমাৰ ঘৰৰ কাষতে ঠিক হোমজান বুলি কয় গাঁওখনত। ইয়াত অৰুণ হাজৰিকা আৰু সুব্ৰত দেউৰী মেইন হিৰো আৰু অৰুণ হাজৰিকা মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে। অৰুণ হাজৰিকা আহিছে, গোটেই মানুহ চাওক এইফালে শ্বুটিং চলি আছে। মই দেখাম শ্বুটিং চলি থকা এইডোখৰ লোকেশ্যনৰ মানে যি চলে আৰু সেইখিনি দেখাম। তাত মোৰো এটা সৰু শ্বট কৰিলোঁ, কি কৰিলোঁ সেইখিনি মই দেখাই আছোঁ আপোনালোকক। তাত মই ধুনীয়াকৈ দেখাই আছোঁ এতিয়া কি লোকেশ্যনত আৰু কোনটো হেৰিয়ত কি শ্বট ল'ব এতিয়া মই আপোনালোকক দেখাই আছোঁ যে চিনেমাখনৰ নাম কি মই গোটেইখিনি কৈ আছোঁ। ডাইৰেক্টৰ প্ৰডিউচাৰ চবৰ লগতে কথা পাতি আছোঁ, গোটেইখিনি মই দেখুৱাই আছোঁ আপোনালোকক। হৈ আছে মই চাই থাকিব লাগি যায় আহিলি কি চাব আহিলি হে কচোন হাতত সুধিম পাৰিবি পাৰিবি তলত কি পিন্ধছ কেলে কৰি দিলি আগত কি কৰিলোঁ বহি ল নাই বিচনাত আপোনাৰ ইমান মৰম কৰিছিলোঁ, গাঁৱৰ মানুহো মৰম কৰিছিলে। উলিয়াই দিয়ক। গোটেই গাঁওখন আপোনাক গতাই দিছিলোঁ, আপোনাক। আৰু আপুনি এনেকুৱা কৰিলে থপৰ এটা দিয়ক আৰু মাৰক ছাৰ আপুনি আহক। তুমি মোৰ ল'ৰা আপোনাক ইমান মৰম কৰিছিলোঁ এইখিনি যে কথা লগত ফটো মাৰি আছে চবেই সকলোৱে। তেওঁলোকৰ এই যিটো ইউটিউব চেনেল আছে সেইটোলৈ মোৰ আন্তৰিক শুভেচ্ছা শুভকামনা থাকিল। এই আমাৰ শাৰদীয় বতৰতে আশা ৰাখিছোঁ তোমালোকে যি প্ৰচেষ্টা হাতত লৈছা আমাৰ বাৰ্তাখিনি ৰাইজে নজনা কথাখিনি তোমালোকৰ মাধ্যমেৰে সমগ্ৰ অসম বা ভাৰতবৰ্ষত বিয়পি পৰক আৰু সুস্থ এটা চিন্তাৰে তোমালোকে আগবাঢ়ি গৈছা। অনাগত দিনত তেনেকুৱা সুস্থ চিন্তা আৰু নিৰপেক্ষভাৱে তোমালোকে কাম কৰি যোৱা আমাৰ আন্তৰিক শুভেচ্ছা থাকিল।